মৰ্নিং ফ্ৰেণ্ডছ, আজি আকৌ আহিছোঁ আপোনালোকে মই নতুন এটা ভিডিঅ' লৈ। তো এতিয়া আছোঁ মই লাল গণেশত, মানে অলপ আগতে আহিলোঁ। তো উত্তম যোৱাকালি আমাৰ তাতে আছিলে, তো এতিয়া আহিলোঁ। আহি বাইক চাইক থৈ এতিয়া ধুবুৰী যাবলৈ ওলালোঁ, মানে হালাকুৰা। তো ফুল ৰেডি হালাকুৰা যোৱাৰ কাৰণে। আৰু আজি দুৰ্গা পূজা হালাকুৰাতে চাম। আৰু পূৰা বৰষুণ দি আছে, পূৰা বৰষুণত তিতি তিতি গৈ আছোঁ। কি ক'ম, যাব লাগিব, নহ'লে গাড়ী নাপাম। তেতিয়া টাইম হৈ গ'ল 6টা, মানে 7টা বাজিব আৰু অলপ পিছতে। তো চাই থাকক ভিডিঅ'খন। এতিয়া যাম ইয়াৰ পৰা লুকৰা, আৰু লুকৰাৰ পিছত ISBD। আৰু তেতিয়া ISBDত গাড়ী পালে পাম, নহ'লে জালুকবাৰী যাব লাগিব। কাৰণ ISBDত গাড়ী পোৱাটো বহুত টান হৈ যাব, কাৰণ ISBDত মানে 8টালৈকে গাড়ী থাকে লাষ্ট। তো আমাৰ ইয়াৰ পৰা যাওঁতে বা কিমান টাইম লাগে নাজানো, ৰাতিপুৱা বেছি গাড়ী নাথাকে। আমি এতিয়া গৈ আছোঁ ISBD, আৰু বাহিৰত পূৰা বৰষুণ দি আছে। চাওক কিমান বৰষুণ দি আছে। তো ফাইনেলি আহি পালোঁ ISBD। এতিয়া হ'ল গুৱাহাটী বাছ ষ্টেণ্ড ISBD। তো এইখনে হ'ল আজি আমাৰ বাছ, ডাইৰেক্ট হালাকুৰালৈ, হালাকুৰা লাষ্ট। আৰু চাই দিয়ক ভিডিঅ'খন। এতিয়া এইখনেদি আমি হালাকুৰালৈ যাম। এইখনে হ'ল আজিৰ চুপাৰ। এয়া হ'ল ISBDৰ দৃশ্য। মেইন বাছ ষ্টেণ্ডটো একদম এইফালে ভিতৰত। এয়া হ'ল, ইয়াত লেখা আছে ধুবুৰী বাইপাছ আগমনী হালাকুৰা, মানে ইয়াৰ হালাকুৰা লাষ্ট। এতিয়া ব্লক যাত্ৰাটো আৰম্ভ কৰোঁ। তো হেল্ল' এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো এতিয়া আমাৰ ফাইনেলি যাত্ৰাটো আৰম্ভ হ'ল, ISBD টু হালাকুৰা। এতিয়া আমি আহি গৌৰীপুৰ পাৰ হৈ আহিলোঁ। এতিয়া আহি পালোঁ গোলকগঞ্জ, আৰু অলপ পিছতে পাই যাম আমি হালাকুৰা। তো চাই থাকক ভিডিঅ'খন। এতিয়া আমি অলপ পিছতে পাই যাম হালাকুৰা, আৰু ইয়াৰ পিছত হালাকুৰাৰ পৰা ঘৰত গৈ আকৌ আমি পূজা চাবলৈ আহিম। গুড ইভিনিং ফ্ৰেণ্ডছ। তো এতিয়া পূজা চাবলৈ ওলালোঁ গুৱাহাটীৰ পৰা আহি 2-3 ঘণ্টা ৰেষ্ট লৈ। তো এতিয়া টাইম হৈ গ'ল 7:30, আৰু মই ওলালোঁ পূজা চাবলৈ। তো এতিয়া হালাকুৰা যাবলৈ ওলালোঁ। তো আজি চাম হালাকুৰাৰ দুৰ্গা পূজা। তো বলক এতিয়া মোৰ লগত হালাকুৰা। আহি পাই গ'লোঁ হালাকুৰা, আৰু আজি ভাবিছিলোঁ হালাকুৰাতে থাকি হালাকুৰাৰ যিখিনি পূজা মণ্ডপ আছে সেই সকলোখিনি পূজা মণ্ডপ দেখুৱাই দিম। কিন্তু হালাকুৰা অহাৰ পিছত কিবা এটা ডিচিশ্যনটো চেঞ্জ হৈ গ'ল। ইফালে পূৰা টোটো ৰিজাৰ্ভ কৰিছোঁ এইখন। তো টোটোৰে আজি জোৰাইমৌৰ, বক্সিহাট এইখিনি যাম। তো বলক আজি ৱেষ্ট বেংগলৰ অলপ পূজা মণ্ডপ চাই আহোঁ। এতিয়া গৈ আছোঁ আমি জোৰাইমৌৰ, কিন্তু আমাৰ হালাকুৰাত বহুত লেট হৈ গ'ল। এতিয়া টাইম হৈ গ'ল 9টা, 9টা পাৰ হৈ গ'ল। তথাপিও আমি যাবলৈ ওলাইছোঁ জোৰাইমৌৰ। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। তো ফ্ৰেণ্ডছ, ফাইনেলি বহুতখিনি ঠাই ঘূৰি ঘূৰি আহি পালোঁ হালাকুৰা, আৰু এতিয়া আছোঁ ডালিমদাৰ দোকানৰ ওচৰত। কিন্তু কি ক'ম, বহুতখিনি পূজা মণ্ডপ চালোঁ, আৰু হালাকুৰাৰ পৰা জোৰাইমৌৰ গৈছিলোঁ, জোৰাইমৌৰৰ পৰা বক্সিহাট গৈছিলোঁ। তো কি ক'ম, বহুতো বেয়া লগা খবৰ, কাৰণ মই নিজেও ভালকৈ চাব পৰা নাই মণ্ডপখিনি, আৰু আপোনালোকেও দেখুৱাব পৰা নাই। কাৰণ এনেকুৱা ফ্ৰেণ্ডৰ লগত গৈছিলোঁ যে মানে ভিডিঅ' আৰু ব্লগৰ কথা শুনিলে বেয়া পায়, মানে গাত কেনেকুৱা জ্বৰ অহাৰ নিচিনা লাগি যায়। তো কি ক'ম, এনেকুৱা ফ্ৰেণ্ড কমেই আছে, 2জনে আছে। দুখ লগা কথা, দুখ লগা কথা, কাৰণ কি ক'ম, মানে এনেকুৱা ফ্ৰেণ্ড মোৰ লগত আছে, সেইটো মোৰ ভাগ্য। কাৰণ যিয়ে ভিডিঅ'ৰ কথা মানে ইনচাল্ট কৰে, যিয়ে নহওক ইনচাল্ট কৰিলে একো নাই, ইনচাল্ট কৰিব পাৰে, কাৰণ তেওঁলোকৰ বেয়া লাগে সেইকাৰণে ইনচাল্ট কৰে। তো কৰিব লগা একো নাই। তো যিয়ে নহওক আজিৰ দিনটো একেবাৰে বেকাৰ গ'ল, আৰু আজি হ'ল দুৰ্গা পূজাৰ অষ্টমী।
তো আজি অষ্টমীৰ দিনটো একেবাৰে বেকাৰ গ'ল। তো টেনশ্যন নাই, অহাকালি মই ভালকৈ আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাই দিম। তো যি নহওক ভিডিঅ'খন ইয়াতে সমাপ্ত কৰোঁ। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তো ভিডিঅ'খন ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিম।